নমস্কাৰ। গল্প অভিনন্দন। গল্পকাৰ যোগানন্দ মহন্ত। মই আপোনালোক সংবাদ মাধ্যমৰ আটাইকে হাতযোৰ কৰিছোঁ। আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আপোনালোকৰ মৰমৰ প্ৰচাৰৰ অত্যাচাৰে মোৰ মনলৈ নিৰুৎসাহ আনিছে। মই পৰীক্ষাত ৯৫ নম্বৰ পোৱাত মোৰ উৰুখা পজাঘৰটোৱে আমনি কৰা নাছিল, কিন্তু আপোনালোকৰ প্ৰশ্নবোৰে মোক আমনি কৰিছে। মোৰ লগৰীয়া সহপাঠী কোনেও মোক কোৱা নাছিল যে মই সাধাৰণ ৰিক্সাৱালাৰ ছোৱালী। কোনেও আজিলৈকে স্কুলত আমাৰ পজাঘৰটোৰ ৰিক্সাখনৰ দেউতাৰ ফটা চোলাটোৰ ফটোৰ প্ৰদৰ্শনীও পতা নাছিল। মৰম সকলোৱে কৰিছিল মোক, কিন্তু ৰিজাল্টৰ আগলৈকে দুখ পাব পৰা পুতো আপোনালোকে এতিয়া প্ৰচাৰ মাধ্যমত কৰাৰ দৰে কোনেও কৰা নাছিল। মোৰ সাফল্যৰ জোখমাখ ল'বলৈ আহি প্ৰশংসাৰে মোক ওখ কৰিবলৈ যাওঁতে ঘৰখনক, দেউতাক, পৰিয়ালটোক ইমান চাপৰ কৰি দিয়া কথাবোৰৰ মুখামুখি মই আগতে কেতিয়াও হোৱা নাছিলোঁ। কিন্তু আজি হ'লোঁ। মোক গোটেই অসমে জনাকৈ আপোনালোকে পোষ্টাৰিং কৰিলে, বজাই থাকিলে, শুনাই থাকিলে। ঐ ছোৱালী, তোৰ ঘৰ ভগা, দেউতাৰ সাধাৰণ ৰিক্সাৱালা, তোৰ ঘৰত সদায় খাবলৈ নাথাকে। তই পৰীক্ষাত ৯৫ নম্বৰ পাই উত্তীৰ্ণ হ'লি, অভিনন্দন। আশা কৰোঁ কথাবোৰ মোৰ ঠাইত ৰৈ লৈ এবাৰ ভাবিব। ছোৱালীজনীয়ে হাতযোৰ কৰি কান্দিছিল।